নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? পোনপ্ৰথমে মোৰ এই দীপু কাকতি নামৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই ইউটিউব চেনেলটোৰ দ্বাৰা কিছু শিল্পীৰ লুকাই থকাৰ প্ৰতিভাক জগাই তোলাৰ প্ৰয়াস কৰিছোঁ। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱা, লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি দিবা, লগতে ছাবস্ক্ৰাইবৰ কাষতে ওলোৱা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ। পুখুৰী সিঁচিলোঁ জেঠৰ পহিলাত লাহিহালি ধানৰ কঠীয়া সিঁচিলোঁ বিয়া পাতিম বুলি বান্ধৈ ছোৱালী চাইছিলোঁ সেইজনীও আকৌ এটা ল'ৰাৰ মাক পাছতহে গম পালোঁ কৃষ্ণ কিনো দিন আহিল কিনো দিন পৰিল জানো আজিকালি ছোৱালী নে ঐ বোৱাৰী নে ঐ ধৰিব নোৱাৰি জাতি বাহ কাটিলোঁ বান্ধৈ কামি কোচ বনালোঁ বাৰী চুকৰে ভগা জেওৰাখন নতুনকৈ ভেটিলোঁ ফেচবুকৰ চিনাকি বান্ধৈ এজনী পতালোঁ সেইজনীও আকৌ মিতিৰৰ ঘৰৰ পাছতহে গম পালোঁ ধেতেৰি কিনো দিন আহিল কিনো দিন পৰিল জানো আজিকালি কোনে শুনিব কোনে বুজিব মোৰেনো কাহিনী